हेलो फ्रेंड्स, आज आपलोকৰ মাজত কথা পাতিম মুখ্যমন্ত্ৰী সা-সঁজুলি যোজনাৰ বিষয়ে। তো এইটো যোজনা আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে কি কি লাগিব আৰু কেতিয়া এপ্লাই কৰিব, অফলাইন যোগে কেনেকৈ এপ্লাই কৰিব আৰু অনলাইন যোগে কেনেকৈ এপ্লাই কৰিব, সকলো ডিটেইলছ এইটো ভিডিঅ' আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব। তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ মাজত সৰু এটা মোৰ ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই জব আপডেট চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাবলৈ মিছ নকৰে। তো চাওক, কৃষক ৰাইজৰ জ্ঞাতাৰ্থে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত কৃষক ৰাইজলৈ কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে বিত্তীয় সাহায্য। আপোনালোকে এই নটিছখন ভালদৰে শুনিব, মই শুনাই দি আছোঁ আৰু কেনেকৈ এপ্লাই কৰিব সেইটো দেখুৱাই দিম। তো এই নটিছখন আগতে আপোনালোকে ভালদৰে চাই লওক। অসম চৰকাৰে ৰাজ্যখনক কৃষক ৰাইজৰ বাবে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা নামৰ এক বিশেষ যোজনাৰ জৰিয়তে বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজ্ঞানসন্মত কৃষি পদ্ধতি অৱলম্বনৰ জৰিয়তে ৰাজ্যখনৰ কৃষি ক্ষেত্ৰৰ উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধিৰ লক্ষ্যত আঘাত লৈ কৃষি বিভাগৰ জৰিয়তে এই যোজনা ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। এতিয়া চাওক, মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাই সামৰি লোৱা কেতবোৰ উল্লেখযোগ্য দিশ। তো এই দিশকেইটা আপোনালোকে মনোযোগেৰে শুনিব। এই যোজনাৰ জৰিয়তে প্ৰতিজন কৃষকে মুঠ 5,000 টকা কৃষি সা-সঁজুলি ক্ৰয় কৰিব পাৰিব। মুঠ 5 লাখ কৃষকক এই যোজনা সামৰি ল'ব আৰু এই যোজনা বাবে প্ৰযোজ্য। কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবদ কৃষকে ব্যয় কৰা ধন প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱসায় ডিবিটিৰ জৰিয়তে হিতাধিকাৰী বেংক একাউণ্ট জমা হ'ব। প্ৰতিখন জিলাত উপায়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ সমিতিয়ে ৰাজ্যখনৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিব। বড়োলেণ্ড টেৰিটৰিয়েল স্বায়ত্তশাসিত জিলা আৰু অন্য স্বায়ত্তশাসিত জিলাসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰধান সচিবৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ সমিতিয়ে হিতাধিকাৰী নিৰ্বাচন কৰিব। তো এতিয়া চাওক, কৃষকৰ যোগ্যতা। এইটোত আবেদন কৰিবলৈ হ'লে কৃষকৰ কি কি যোগ্যতা লাগিব? কেৱল ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকে এই যোজনা আগবঢ়োৱা সুবিধা লাভ কৰিব। হিতাধিকাৰী বয়স হ'ব লাগিব 21 বছৰতকৈ অধিক হ'ব লাগিব আৰু কমেও 3 বছৰ একেৰাহে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ থাকিব লাগিব। হিতাধিকাৰী অবাহী কৃষক হোৱাৰ লগতে তেওঁৰ সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব। এটা পৰিয়ালৰ মাত্ৰ এজন কৃষকেহে এই যোজনাৰ জৰিয়তে সুবিধা আগবঢ়োৱা হ'ব। কমেও 3 বিঘা মাটিত খেতি কৰা অধিকাৰীসমূহে যোজনা আগবঢ়োৱা সুবিধা লাভ কৰিব। ৰাজ্যিক সংৰক্ষণ বিধি কেন্দ্ৰীয় বিধি নহয়। অনুসৰি 7% অনুসূচিত জাতি, 10% অনুসূচিত জনজাতি আৰু 5% অনুসূচিত জনজাতি কৃষকৰ বাবে যোজনা আগবঢ়োৱা সুবিধা সংৰক্ষিত হৈ থাকিব। যোগ কৃষকসকলে ইয়াৰ চাওক, বক্সত লিখা আছে, উক্ত যোজনাৰ বিষয়ে সবিশেষ জনাৰ লগতে আবেদনৰ পত্ৰৰ বাবে জিলা পৰিষদ, জিলা কৃষি বিষয়ৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক। আপোনালোকৰ জিলা এগ্ৰিকালচাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব অথবা আগ্ৰহী কৃষকসকলে অনলাইন যোগে www.agri এইটো লগইন হৈ আঁচনিৰ বিষয়ে সবিশেষ জনাৰ লগতে আবেদন পত্ৰ গ্ৰহণ কৰিব পাৰিব। তো বন্ধুসকল, কেনেকৈ আপুনি এপ্লাই কৰিব নেক্সট ভিডিঅ' জনাই দিম। তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।